হেল্ল' কৃষক বন্ধুসকল, ভোট জলকীয়া খেতি কৰিবলৈ হ'লে কিছুমান অভিজ্ঞতা আগতীয়াকৈ জনাৰ দৰকাৰ। আপোনালোকে বহুতে জানি চাগে, তথাপিতো নজনা লোকৰ বাবে মই কৈছোঁ। এয়া আমাৰ ভোট জলকীয়া বাৰীখন চাওক, এইবোৰ গুটি লাগিছে, এইবোৰ ফুল ফুলি আছে। এই ফুল ফুলাৰ সময়ত, ফুলিবৰ সময়ত যেতিয়া কলি ধৰে যেতিয়া ফুল ফুলিবলগীয়া হয়, তেতিয়া কিন্তু বিৰাট এটা সমস্যা, ডাঙৰ সমস্যা এটাই দেখা দিয়ে। এইটো মোৰ কমেণ্টত কোনোবা এজনে সুধিছিলে, মোৰ বোলে জলকীয়া আছে অকণমান, তাত বোলে কলি ধৰিছে, ফুল ফুলা নাই। তেখেতে অতি সোনকালে এই ফুল ফুলাৰ সময়ত ফুলবোৰ সৰি নপৰিবৰ কাৰণে এটাই দৰৱ মাৰিব লাগিব, এইটো হ'ল এক্টিভা বুলি এটা আছে ভিটামিন। এক্টিভাটো মাৰিব লাগিব, নহ'লে ফুল সৰা সমস্যাটোৱে বহুত মানে লছ বনাই দিব। সেয়েহে এই এক্টিভা বুলি এটা আছে, শ্বেডো বুলি এটা আছে, সেইকেইটা আপোনালোকে ভাল দোকান এখনৰ পৰা আনিব। আজিকালি বাটে পথে বিভিন্ন ধৰণৰ দোকান হৈছে, সেইবোৰত মানে অভিজ্ঞতাহীন কিছুমান দোকানীয়ে দোকান দি আছে। কোনো মানে কৃষি বিভাগৰ লগত তেওঁলোকে প্ৰশিক্ষণ লোৱা নাই, আৰু অকল লাভৰ বিনিময়ত তেওঁলোকে দোকান দিছে। আমাৰ আজি চাওকচোন, এই অজোপা ডাল ভাগি গ'ল বতাহত, ইমান ডবল লাগি আছিলে। এই ডাঙৰ ডাঙৰ কেইটামান ছিঙি দিয়া হ'ল, এইবোৰ চাওক আজি ভাঙি গ'ল বতাহত ভাঙিলে। এই লাগি থকা গুটিবোৰ ভাঙিলে, ইমান দুখ লাগে চাওকচোন, ইমান ডবল লাগি আছিলে, বতাহত ভাঙিছে। মানে মুকলি আমাৰ জেগা টুকুৰা, এই এজোপা ভাগিলে বতাহত। ইয়াত আমাৰো এটা সমস্যা দেখাই দিছে, অকণমান এটা দুটা, এই গুটি পচা, মানে গুটি বিন্ধা কৰা পোকটো লাগিছে, বুজিছে নাই। সেই পোকটো গুটি বিন্ধা কৰা পোক, গুটি সৰি যায়। এই ইয়াত চাওক, এই জোপাত সৰিছে, এইকেইটা সৰিছে, দেখিছে, এইকেইটা হৈ গৈছে, এইটো গোটেই বিন্ধা কৰিছে। ইয়াত এই নতুন দেখিলে জানিব, ইয়াত পোক সোমাই আছে নেকি, ইয়াত পোকেই এটা সোমাই আছে আকৌ। এইটো পোক চাওক, এইটো পোক এটা সোমাই আছে, দেখিলে। এই জলকীয়াটো সৰিছে, সৰি পিনি এইটো পোক এটা সোমাই আছে। এইটো পোকৰ পৰা হয়, গতিকে আপোনালোকে চিলিক্ৰন বুলি এটা ঔষধ পায়, সেই চিলিক্ৰনটো মাৰিব লাগিব। লগতে এইবোৰ মানে ঠাইবোৰ অলপমান শকত হ'বৰ কাৰণে আপোনালোকে মাৰিব লাগিব তোমাৰ এইটো বেবিষ্টিনটো যিকোনো মুহূৰ্ততে আনি ৰাখিব। সেইটো ভোট জলকীয়াৰ কাৰণে অতি প্ৰয়োজনীয় বস্তু। এই আমাৰ মাৰি আছে এজনে দৰৱ। এতিয়া এসপ্তাহমান আগতে বৰষুণ দিলে, কালিৰ পৰা আজিহে এৰিছে মানে বৰষুণটো। গতিকে বৰষুণ এৰাৰ লগে লগে আপোনালোকে দৰৱ মাৰিবই লাগিব, নহ'লে ইয়াত মানে ব্লাইট বেমাৰ লগাৰ সম্ভাৱনা থাকে। ভোট জলকীয়া খেতিটো খুব প্ৰতিপালন কৰিব লাগে, সঘনাই চাব লাগে। আপোনালোকে হয়তো 4-5 দিন বাৰীলৈ নাহিলেই কিন্তু বহুত মানে ডেমেজ হৈ যাব পাৰে। গতিকে ৰাইজসকল সাৱধানে খেতি কৰক। অলপ যিহেতু বহুত লাভদায়ক খেতি এইটো। এয়া আমাৰ এটা পকিছে, ইয়াত চাওক, এইবোৰ এটা পকিছে, এইবোৰ লাগিছে চাওক। এটাই সমস্যা দেখা দিছে, আমাৰ বতাহে ভাঙিছে, মানে ডালবোৰ কেনেকৈ চনকা হৈছে এইবোৰতে লাগিছে চাওক। এই অকণমান সৰু এসপ্তাহৰ পিছত ৰোৱা, এইফালে এইখিনি বেছি ডাঙৰ, সেইখিনি বহুত লাগিছে। এইকেইজোপাত লাগিছে চাওক, ভালদৰে লাগিছে এইকেইজোপা। এইবোৰ ভোট জলকীয়া, দেখিছে, এইবোৰ গোটেইজোপা গছতে লাগিছে এইবোৰ। হেল্ল' কৃষক বন্ধুসকল, এইটো এটা বহুত লাভদায়ক খেতি। আপোনালোকে আধা বিঘামান কৰক, হয়তো 30-32 হাজাৰ টকা দৰমহা পোৱা এজন চাকৰিয়ালে আপোনাক জিকিব নোৱাৰে। কিন্তু আপোনালোকে মনোযোগেৰে কৰক, আলপৈচান ধৰক, জেগা নিৰ্বাচন কৰক, ভালদৰে চহাই লওক, সাৰ পানী দিয়ক। আটাইতকৈ প্ৰয়োজনীয় হ'ল কি, সিহঁতক চোৱা চিতা কৰা, দৰৱ পাতি যোগান ধৰা। এয়া চাওক, আমাৰ দেখুৱাই দিছোঁ দৰৱকেইটা কি। এইটো হ'ল
বেবিষ্টিন বুলি কয়। কোনো এডভাৰটাইজ দিয়া নাই দেই, মই ব্যৱহাৰ কৰাৰ কথাহে আপোনালোকক দেখাইছোঁ, এডভাৰটাইজ নহয়। এইটো চিলিক্ৰন। আপোনালোকে নাজানিলেও ভাল এখন মানে প্ৰশিক্ষণপ্ৰাপ্ত দোকানী থকা দোকান এখনলৈ যাওক, তেওঁলোকে কৈ দিব, ভাল ভাল দিব বস্তু। আৰু এইকেইটা চাই ল'লে কথাই নাই বাৰু। এই বেবিষ্টিনটো বিৰাট প্ৰয়োজনীয় বস্তু, এইটো লাগিবই আপোনালোকক ভোট জলকীয়া খেতি কৰিবলৈ হ'লে। এনেকৈ কৰক। অসমত এতিয়া চৰকাৰেতো চাকৰি বাকৰি দিয়া নাই, দিলে 1 লাখ না কিমান দিলে বোলে, কিন্তু 1 লাখ মানুহ চাকৰি পালে অসমৰ নিবনুৱা সমস্যা কেতিয়াও দূৰ নহয়। গতিকে খেতি কৰিবই লাগিব আমি। মই আজি কেইবাবছৰো খেতি কৰি থকা হৈছে, কৰি আছোঁ, আপোনালোকেও কৰক বুলি মাত্ৰ দেখাইছোঁ, অন্য একো মানে হেৰি নাই। মই আপোনালোকে খেতি কৰক বুলি আপোনালোকক দেখাইছোঁ মাত্ৰ। ইয়াত চাওক, এইখিনি আমাৰ ডাঙৰ গছ, ইয়াত এডাল ভাগিলে, এডাল চাওক, একদম দুখ লাগি যায় তেনেকৈ ডাল ভাগিলে, ইমান ডবল লাগি থকা গোটেইখিনি। এই গোটেই লাগি আছে চাওক, এইটো পচিছে চাওক, গোটেই এইটো পোকে খাই দিলে মানে এইটো দেখিছে, ইয়াত এইটো পোকে খালে, এইকেইটা বিন্ধা, ইয়াত পোক সোমাই আছে, ইয়াত পোক সোমাই আছে, এটা হৈছে। এই বৰষুণ দিলে, বৰষুণ দিয়াৰ লগে লগে 2-3 দিন বৰষুণ দিয়ে ডাঙৰকৈ, আপোনালোকে নেক্সট দিনা আপোনালোকে ৰ'দ অহাৰ লগে লগে মানে মাৰিবই লাগিব দৰৱ। বেবিষ্টিন, চিলিক্ৰন তেনেধৰণে মাৰক। তাৰপিছত এইটো ফুল হোৱাৰ কাৰণে মাৰিব দেই, এক্টিভা বুলি দৰৱ এটা পায়, ভিটামিন শ্বেডো বুলি এটা পায়, সেই দুটা মাৰিব ফুল হোৱাৰ কাৰণে। চিন্তা নকৰিব, এইকেইটা মৰাৰ লগে লগে ফুল কলি ধৰোঁতে মাৰি দিব। কোনোবা এজনে কৈছিলে আমাক, মানে মোৰ 50 জোপামান আছে, কলি ধৰিছে ফুল ফুলা নাই, কলি ধৰিছে মানে ধৰি লওক এনেকুৱা হৈছেগৈ। এনেকুৱা হোৱাৰ পিছত এইটো দেখিছেনে, এইটো এনেকুৱা হোৱাৰ পিছত এই তলৰ এইটো ফুল হ'ব। এই কলি ধৰোঁতেই এক্টিভা ভিটামিনটো মাৰি দিব লাগে, আপোনালোকৰ ফুল সৰা সমস্যাৰ পৰা আপোনালোকে হাত সাৰিব। আৰু গুটি যদি কেনেবাকৈ আমাৰ নিচিনা এনেকৈ পোকে ধৰে, 2-এটা ধৰিছে আমাৰ, এইকেইদিন বৰষুণ হৈছিলে যিহেতু, গতিকে তেতিয়া মাৰিব লাগিব চিলিক্ৰন আৰু এইটো বেবিষ্টিনটো এইটো পেপচিচাইড না কি বুলি কয় যে, এইটো মানে কি ব্লাইট বেমাৰৰ কাম কৰে, ভেঁকুৰ জাতীয় বেমাৰখিনিয়ে কাম কৰে। গতিকে সেইটো মাৰক। একদম থুলমূলকৈ কৰিছোঁ মই যিখিনি জানো সেইখিনি আপোনালোকক জনাই দিছোঁ। এইকেইটা কৰিলে আপোনালোকে এইকেইটা 2টা সমস্যাৰ পৰা হাত সাৰিব পাৰিব। এটা হ'ল ফুল সৰা সমস্যা, প্ৰধান সমস্যা। 2 নম্বৰতে গুটি বিন্ধা কৰা, জলকীয়াকেইটা বিন্ধা কৰি দিয়ে পোকে। এইকেইটা একেটাই বস্তু, এই যে ৰঙালাও, ৰঙা কোমোৰা বুলি কয়, সেই তাত যে মানে কলিবোৰ যে বিন্ধি দিয়ে, সেইটো বেমাৰ এই জলকীয়াটো লাগে। গতিকে ইয়াত সেইটো কাৰণে চিলিক্ৰনটো মাৰিব লাগিব। তাৰপিছত পাত চাত কোচ খাই গৈছে যদি আপোনালোকে বেবিষ্টিন মাৰক। আমাৰ এতিয়ালৈকে একো হোৱা নাই, চাওক এইবোৰতে ধুনীয়া হৈছে। বেবিষ্টিন প্ৰায় মাৰি থকা হয়। এইজোপা চাওক, এইজোপা সৰু গছ, এইকেইজোপা ডাঙৰ, এইখিনি ডাঙৰ, এইবোৰ গুটি ধৰি আছে, এইবোৰ। আজিলৈ আহোঁ, আপোনালোকে জনাব আৰু কাৰোবাৰ কিবা হৈছে যদি মই মোৰ জেগাডোখৰত কি দৰৱ ব্যৱহাৰ কৰোঁ সেইখিনি আপোনালোকক দেখাই থাকিম। আপোনালোকেও জানে যদি দেখাব, আৰু ইয়াতকৈ যদি কিছুমান সুবিধাজনক বস্তু আছে জনাব। যিহেতু মই কৃষিৰ লগত প্ৰশিক্ষণপ্ৰাপ্ত নহয়, কিন্তু মই নিজে কৰি পোৱা অভিজ্ঞতাহে সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে যদি কিবা জানে ক'ব, তেনেধৰণে আগুৱাই যাম সকলোৱে মিলিজুলি খেতি কৰি। এয়া আমাৰ প্ৰায় এবিঘা 20 লোচা আছে ইয়াত বাৰী, এইখিনি আছে। এয়া ধন্যবাদ, আজিলৈ আহোঁ, আগলৈ আকৌ লগ পাম। জয় আই অসম।